নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে দ্য ডাৰ্ক ৰিয়েলিটি দ্য ডাৰ্ক ৰিয়েলিটিলৈ আপোনাক স্বাগতম জনাইছোঁ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু আজি আমি দ্য ডাৰ্ক ৰিয়েলিটিত আলোচনা কৰিম ভাৰতীয় অৰ্থনীতিত জম্মু কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰে কিদৰে প্ৰভাৱ পেলাব আহক তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ চাওঁ বৈদ্যুতিক বাহন স্মাৰ্টফোন লেপটপ আৰু অন্যান্য ইলেক্ট্ৰনিক যন্ত্ৰৰ বেটাৰী নিৰ্মাণৰ ক্ষেত্ৰত লিথিয়াম এক উল্লেখযোগ্য উপাদান বিশ্বই কাৰ্বনমুক্ত শক্তিৰ ক্ষেত্ৰলৈ পৰিৱৰ্তন হোৱাৰ লগে লগে লিথিয়ামৰ চাহিদা আকাশলংঘী হোৱাৰ সম্ভাৱনা আছে কেইবছৰমানৰ ভিতৰত লিথিয়ামৰ বিশ্বব্যাপী চাহিদা বছৰি 20% বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে এনে পৰিপ্ৰেক্ষিতত ই ভাৰতীয় অৰ্থনীতিৰ বাবে গেম চেঞ্জাৰ হোৱাৰ সম্ভাৱনা আছে লিথিয়াম আয়ন বেটাৰী হাই এনাৰ্জি ডেষ্টিনেচি আৰু লং চাইকেল লাইফৰ বাবে চইচ হৈ পৰিছে বিশ্বত কম কাৰ্বনমুক্ত ভৱিষ্যতৰ দিশত পৰিৱৰ্তন হোৱাৰ লগে লগে লিথিয়ামৰ চাহিদা যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে শেহতীয়াকৈ ভাৰতবৰ্ষৰ জম্মু কাশ্মীৰত লিথিয়ামৰ ভাণ্ডাৰ আৱিষ্কাৰক লৈ চৌদিশে যথেষ্ট চৰ্চা চলিছে জম্মু কাশ্মীৰৰ খনিজ সম্পদৰ চহকী অঞ্চল ভাৰত চৰকাৰৰ তথ্য অনুসৰি এই অঞ্চলত মজুত থকা মুঠ লিথিয়ামৰ ভাণ্ডাৰ 5.9 মিলিয়ন টন বুলি অনুমান কৰা হৈছে এই অঞ্চলত হিমালয় ৰেঞ্জত অৱস্থিত যাৰ বাবে লিথিয়ামৰ খনন আৰু নিষ্কাশন কৰাটো এক প্ৰত্যাহ্বানমূলক কাম হ'ব অৱশ্যে এই প্ৰত্যাহ্বানসমূহৰ মাজতো ভাৰত চৰকাৰে অঞ্চলটোত লিথিয়াম নিষ্কাশন কৰিবৰ বাবে দায়বদ্ধতা প্ৰকাশ কৰিছে নিশ্চিতভাৱে এটা ভাল খবৰ কিয়নো যি সময়ত পেট্ৰল বা ডিজেলে প্ৰদূষণ সৃষ্টি কৰিছে বা পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধি হৈছে সেই সময়ত লিথিয়াম বেটাৰীৰ জৰিয়তে বৰ্তমান বজাৰলৈ আহিছে দুচকীয়া বাহন বা ভৱিষ্যতৰ দিনত ইলেক্ট্ৰনিক বাহনো আহিব চাবলৈ গ'লে এইটো এটা ভাল খবৰ জম্মু কাশ্মীৰত লিথিয়ামৰ আৱিষ্কাৰে স্থানীয় অৰ্থনীতিৰ লগতে সমগ্ৰ দেশৰ অৰ্থনীতিৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব পাৰে লিথিয়াম এক মূল্যৱান খনিজ সম্পদ আৰু অনাগত বছৰবোৰত বিশ্বৰ বৈদ্যুতিক শক্তিৰে চালিত সামগ্ৰী বৃদ্ধি পোৱাৰ লগে লগে লিথিয়ামৰ চাহিদা যথেষ্ট বৃদ্ধি পাব পেট্ৰলৰ মূল্য বৃদ্ধি হৈছে ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধি হৈছে সেই সময়ত আচলতে এক কথাত ক'বলৈ গ'লে লিথিয়ামে এক আশাৰ ব্যঞ্জক খবৰ কঢ়িয়াই আনিছে বুলি ক'লে হয়তো ভুল নহ'ব এই মুহূৰ্তত লিথিয়ামৰ খনন আৰু নিষ্কাশনৰ বাবে দক্ষ কৰ্মশক্তিৰ প্ৰয়োজন হৈছে যিয়ে ভাৰতৰ কৰ্মসংস্থাপন বৃদ্ধি কৰাত সহায় কৰিব পাৰে যদি ভাৰতে লিথিয়ামৰ মজুত ভাণ্ডাৰ খননৰ দ্বাৰা উল্লেখযোগ্য উৎপাদক হ'ব পাৰে তেন্তে ভাৰতৰ অৰ্থনীতিত ই এক লেখত ল'বলগীয়া প্ৰভাৱ পৰিব পাৰে ৰাজহ আহৰণ আৰু বিদেশী আমদানিৰ ওপৰত ভাৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰে জম্মু কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰে পৰিৱেশৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব লিথিয়াম আয়ন বেটাৰী কাৰ্বন প্ৰটিন কম গতিকে লিথিয়াম বেটাৰীয়ে অধিক ব্যৱহাৰ দ্বাৰা জম্মু কাশ্মীৰলৈ কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ ক্ষেত্ৰত বিশ্বব্যাপী চলি থকা প্ৰচেষ্টাত অৰিহণা যোগোৱাত সহায় কৰিব পাৰে সম্ভাৱ্য লাভৰ স্বত্তেও জম্মু কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰৰ লগত কেইবাটাও প্ৰত্যাহ্বান জড়িত হৈ আছে যিহেতু কিবা এটা বস্তু জিহাৰ কৰা হয় তেতিয়া নিশ্চিতভাৱে কিছুমান প্ৰত্যাহ্বান জড়িত হৈ থাকে ঠিক তেনেদৰে জম্মু আৰু কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰৰ লগতো কেইবাটাও প্ৰত্যাহ্বান জড়িত হৈ আছে ইয়াৰ অন্যতম উল্লেখযোগ্য আৰু প্ৰধান প্ৰত্যাহ্বানটো হ'ল কঠিন ভূখণ্ড আৰু জটিল বতৰ লিথিয়াম খনন আৰু প্ৰক্ৰিয়াকৰণৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি গঢ়ি তুলিব লাগিব গুৰুত্বপূৰ্ণ কথা লিথিয়াম খনন কৰিবলৈ হ'লে তাৰ যিখিনি প্ৰক্ৰিয়াকৰণ আৰু প্ৰয়োজনীয় আন্তঃগাঁথনি কিন্তু গঢ়ি তুলিব লাগিব ইয়াৰ বাবে গৱেষণাৰ লগতে খনি নিৰ্মাণ ৰিফাইনেৰী নিৰ্মাণত যথেষ্ট বিনিয়োগৰ প্ৰয়োজন আছে স্থানীয় জনসাধাৰণে নতুন চাকৰিৰ সুযোগৰ দ্বাৰা সম্ভাৱনাময়ভাৱে লাভৱান হ'ব পাৰে যদিও লিথিয়ামৰ খনন আৰু নিষ্কাশনৰ বাবে অতি দক্ষ কৰ্মশক্তিৰ প্ৰয়োজন হ'ব খনন উদ্যোগৰ চাহিদা পূৰণ কৰিব পৰাকৈ জম্মু কাশ্মীৰত পৰ্যাপ্ত দক্ষ শ্ৰমিক আছে নে নাই সেয়াও কিন্তু এই মুহূৰ্তত স্পষ্ট নহয় ইয়াৰ উপৰিও অঞ্চলটোত খনন আৰু নিষ্কাশন কাৰ্যৰ ফলত পৰিৱেশৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ বিষয়ে বহুতে উদ্বিগ্নতা প্ৰকাশ কৰিছে লিথিয়ামৰ খননে পানী প্ৰদূষণ মাটিৰ অৱক্ষয়ৰ জৰিয়তে পৰিৱেশৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব সেয়েহে উন্নয়নৰ স্বাৰ্থত খনন আৰু নিষ্কাশনৰ কাম যাতে পৰিৱেশৰ ভাৰসাম্যৰ প্ৰতি লক্ষ্য ৰাখি বহনক্ষমভাৱে সম্পন্ন কৰা হয় সেয়া চৰকাৰে নিশ্চিত কৰাটো এই মুহূৰ্তত অতি প্ৰয়োজনীয় হৈ পৰিছে প্ৰতিযোগিতাৰ বিষয়টো আছেই আন দেশ যেনে অষ্ট্ৰেলিয়া চিলি আৰ্জেণ্টিনা আদি দেশত লিথিয়ামৰ মজুত ভাণ্ডাৰ যথেষ্ট আছে ইতিমধ্যে সেই দেশবোৰে প্ৰতিষ্ঠা উৎপাদক বিনিয়োগৰ আকৰ্ষণ বজাৰত অংশীদাৰিত্ব গঢ়ি তুলিবলৈ ভাৰতে এই দেশসমূহৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব লাগিব শেষত জম্মু কাশ্মীৰৰ লিথিয়াম আৱিষ্কাৰে অঞ্চলটোৰ অৰ্থনীতি বৃদ্ধিৰ এক উল্লেখযোগ্য সুযোগ হ'ব পাৰে আৰু কাৰ্বন নিৰ্গমন হ্ৰাস কৰাত বিশ্বব্যাপী প্ৰচেষ্টাত অৰিহণা যোগাব পাৰে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব